আপুনি যদি ITI ডিপ্লোমা গ্ৰেজুৱেট বা আন কোনো টেকনিক্যাল নন টেকনিক্যাল ব্যাকগ্ৰাউণ্ডৰ ছাত্ৰ হয় তেন্তে ONGCৰ এই সুযোগ একেবাৰে নেহেৰুৱাব। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। ONGCত ফিটাৰ, ইলেক্ট্ৰিচিয়ান, কম্পিউটাৰ অপাৰেটৰ, মেকানিকেল ডিজাইনলৈকে ধৰি বিভিন্ন ট্ৰেডত মুকলি হোৱা মুঠ 2663টা এপ্ৰেণ্টিছশ্বিপ পোষ্টত কেনেকৈ আপোনালোকে এপ্লাই কৰিব তাৰ সম্পূৰ্ণ A to Z প্ৰচেছ আপোনালোকক দেখুৱাই দিম। ভিডিঅ'টো শেষলৈকে চাব যাতে এপ্লাই কৰোঁতে কোনো ধৰণৰ ভুল বা মিষ্টেক নহয়। লগতে যদি আপুনি আমাৰ চেনেল নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে আহিবলগীয়া এনে ধৰণৰ গুৰুত্বপূৰ্ণ আৰু ইনফৰ্মেটিভ ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে মিছ নকৰে। এপ্লাই কৰিবৰ কাৰণে আপোনালোকে এই পেজত আহিব। ইয়াৰ যি ডাইৰেক্ট লিংক ডেছক্ৰিপশ্যনত দি দিম। তাৰপিছত আপোনালোকৰ পেজখন এনেকৈ খোল খাই আহিব। ইয়াত আপোনালোকে কেণ্ডিডেট লগ ইন এণ্ড ৰেজিষ্টাৰত লগ ইন এজ এ কেণ্ডিডেট আৰু ৰেজিষ্টাৰ এজ এ কেণ্ডিডেট দুটা অপশ্যন পাব। যদি আপোনালোকৰ আগতে একাউণ্ট ক্ৰিয়েট কৰা আছে তেন্তে আপোনালোকে লগ ইন এজ এ কেণ্ডিডেট চুজ কৰিব, বা যদি আপোনালোকে ফাৰ্ষ্ট টাইমৰ কাৰণে একাউণ্ট ক্ৰিয়েট কৰি আছে তেন্তে ৰেজিষ্টাৰ এজ এ কেণ্ডিডেট ক্লিক কৰিব। তাৰপিছত ইয়াত আপোনালোকৰ এটা এক্টিভ মোবাইল নম্বৰ এণ্টাৰ কৰি আপোনালোকৰ এটা এক্টিভ ইমেইল ID এণ্টাৰ কৰি আপোনালোকে কনফাৰ্ম কৰিব। তাৰপিছত আপোনালোকৰ মোবাইলত যিটো কেপচা কোড শ্ব' কৰিব ইয়াত আপোনালোকে এণ্টাৰ কৰি ৰেজিষ্টাৰ বটনত ক্লিক কৰিব। আপোনালোকৰ মোবাইলত এটা 6 ডিজিটৰ OTP আহিব। ইয়াত OTP এণ্টাৰ কৰি ছাবমিট বটনত ক্লিক কৰিব। আপোনালোকৰ প্ৰফাইল ছাকচেছফুলি ৰেজিষ্টাৰ্ড হৈ যাব আৰু আপোনালোকৰ এপ্ৰেণ্টিছশ্বিপ কোড জেনেৰেট হৈ আহিব। এই কোডটো আপোনালোকে কপি কৰি OK বটনত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ একাউণ্টটো লগ ইন কৰিব লাগিব। চ' ইয়াত আপোনালোকৰ ইমেইল ID এণ্টাৰ কৰি কেপচা কোড ফিল কৰিব আৰু ছাবমিট বটনত ক্লিক কৰিব। আপোনালোকৰ ইমেইলত একাউণ্ট এক্টিভৰ লিংক আহিব। আপোনালোকে লিংকত ক্লিক কৰি এক্টিভ কৰি ল'ব। একাউণ্ট এক্টিভ কৰাৰ পিছত ইয়াত আপোনালোকৰ ইমেইল ID এণ্টাৰ কৰিব আৰু কেপচা কোড ফিল কৰি ছাবমিট বটনত ক্লিক কৰিব। আপোনালোকৰ পেজটো এনেকৈ খোল খাই আহিব। ইয়াত আপোনালোকৰ OTP এণ্টাৰ কৰি লগ ইন কৰিব। আপোনালোকৰ পেজটো এনেকৈ খোল খাই আহিব। ইয়াত আপোনালোকৰ আধাৰ ছেটিং ৰিকুৱাৰ্ডৰ পেজটো পপ আপ হৈ আহিব। ইয়াতে আপোনালোকে এটা কথা মন কৰিব, যেতিয়া আপোনালোকে এপ্ৰেণ্টিছশ্বিপৰ চেলাৰী পাব সেই চেলাৰীটো আপোনালোকৰ আধাৰ কাৰ্ডৰ থ্ৰু দি পে'মেণ্ট কৰা হ'ব। চ' আপোনালোকৰ আধাৰ কাৰ্ড আপোনালোকৰ বেংক একাউণ্টৰ লগত লিংক থকাটো অত্যন্ত প্ৰয়োজনীয়। আপোনালোকৰ আধাৰ কাৰ্ড লগত যিটো বেংক একাউণ্ট লিংক হৈ আছে সেই একাউণ্ট নম্বৰটো আপোনালোকে ইয়াতে ভৰাব লাগিব। চ' ইয়াত আপোনালোকে OKত ক্লিক কৰিব। প্ৰথমতে আপোনালোকৰ প্ৰফাইলৰ EKYC কমপ্লিট কৰিব লাগিব। চ' আপোনালোকে ইয়ৰ প্ৰফাইল কমপ্লিট EKYC আপডেট বটনত ক্লিক কৰিব। আপোনালোকৰ আধাৰ EKYC পেজটো এনেকৈ খোল খাই আহিব। চ' ইয়াত আপোনালোকৰ 12 ডিজিটৰ আধাৰ কাৰ্ড নম্বৰটো এণ্টাৰ কৰিব আৰু টাৰ্মছ এণ্ড কণ্ডিশ্যন একচেপ্ট কৰি চেণ্ড OTPত ক্লিক কৰিব। আপোনাৰ আধাৰ কাৰ্ডত যিটো মোবাইল নম্বৰ লিংক হৈ আছে তাতে আপোনালোকৰ 6 ডিজিটৰ OTP আহিব। ইয়াত OTP এণ্টাৰ কৰি ভেৰিফাই বটনত ক্লিক কৰিব। আপোনালোকৰ OTP ছাকচেছফুলি ভেৰিফাই হৈ যাব আৰু আপোনালোকৰ যি EKYC ডিটেইলছ ইয়াত অট'মেটিকলি ফেচ হৈ আহিব। চ' প্ৰথমতে আপোনালোকৰ যিখন হোম টাউন ডিষ্ট্ৰিক্ট লিষ্টৰ পৰা আপোনালোকে ছিলেক্ট কৰিব। পেৰেণ্টছ নেমত আপোনালোকৰ যিটো পেৰেণ্টছ নেম ইয়াত অট'মেটিকলি ফেচ হৈ আহিব। ৰিলেশ্যনশ্বিপত আপোনালোকে ফাদাৰ্ছ ছিলেক্ট কৰিব, বা যদি আপোনালোকৰ আধাৰ কাৰ্ডত মাদাৰ্ছৰ নেম দিয়া আছে তেন্তে আপোনালোকে মাদাৰ্ছ ছিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকৰ আধাৰ কাৰ্ডৰ ফটো অট'মেটিকলি ফেচ হৈ আহিব। যদি আপোনালোকৰ প্ৰফাইল পিকচাৰ আধাৰ কাৰ্ডত থকা ফটোখন দিব বিচাৰে তেন্তে আপোনালোকে আধাৰ ইমেজ ছিলেক্ট কৰি ল'ব, বা যদি আপোনালোকে আদাৰ্ছ প্ৰফাইল ইমেজ দিব বিচাৰে তেন্তে আপোনালোকে প্ৰফাইল ইমেজত ছিলেক্ট কৰি আপলোড ইমেজত ক্লিক কৰি আপোনালোকে মন পচন্দৰ ফটোখন প্ৰফাইল পিকচাৰ বনাব পাৰে। ইয়াত আপোনালোকে যিকোনো এটা ছিলেক্ট কৰি গো বটনত ক্লিক কৰিব। আপোনালোকৰ EKYC ছাকচেছফুলি ডান হৈ যাব। ইয়াত OKত ক্লিক কৰিব।
ইয়াত অ'কে ক্লিক কৰিব আপোনালোকৰ প্ৰফাইল 30% কমপ্লিট হৈ গৈছে আৰু আপোনালোকে 70% কমপ্লিট কৰিব লাগিব তাৰপিছত আপোনালোকে ইয়ৰ প্ৰফাইল তলৰ প্ৰফাইল ডিটেইলছৰ আপডেট বটনত ক্লিক কৰিব সো আপোনালোকৰ বেসিক ডিটেইলছবোৰ অটোমেটিকলি ফেচ হৈ আহিব সো ইয়াত আপোনালোকে মোবাইল নম্বৰ ভেৰিফাই কৰিব লাগিব তাৰ কাৰণে সেন্ড OTP ক্লিক কৰিব সো আপোনালোকৰ মোবাইলত এটা 6 ডিজিটৰ OTP আহিব ইয়াত OTP এন্টাৰ কৰি মোবাইল নম্বৰ ভেৰিফাই কৰিব আপোনালোকৰ মোবাইল নম্বৰ সাকসেসফুলি ভেৰিফাই হৈ যাব যদি আপোনালোকৰ অল্টাৰনেটিভ মোবাইল নম্বৰ আছে তেন্তে আপোনালোকে অল্টাৰনেটিভ মোবাইল নম্বৰ ইয়াতে ভৰাই দিব পাৰে ডিসেবিলিটি দিব্যাংগত আপোনালোকে নো সিলেক্ট কৰিব বা যদি আপোনালোকৰ ডিসেবিলিটি আছে তেন্তে ইয়েস সিলেক্ট কৰিব পাৰে তাৰ পিছত মাদাৰ্স নেমত আপোনালোকৰ যেটো মাৰ নেম ইয়াত আপোনালোকে এন্টাৰ কৰিব আইডি প্ৰুফ টাইপত আপোনালোকে পেন কাৰ্ড আৰু ড্ৰাইভিং লাইসেন্স দুটা অপচন পাব সো ইয়াত আপোনালোকে পান কাৰ্ড সিলেক্ট কৰি দিব আৰু আপোনালোকৰ যি পান কাৰ্ডৰ ফটো ইয়াত আপোনালোকে JPG PDF বা PNG ফৰ্মেটত আপলোড কৰিব পাৰে বা যদি আপোনালোকৰ আইডি প্ৰুফৰ কাৰণে পেন কাৰ্ড ড্ৰাইভিং লাইসেন্স নাই তেন্তে আপোনালোকে আদাৰ্স সিলেক্ট কৰি লব স্পেসিফাই আদাৰ প্ৰুফ টাইপত আপোনালোকে যদি আপোনালোকৰ আধাৰ কাৰ্ড আছে তেন্তে ইয়াত আধাৰ কাৰ্ড লিখিব আৰু আপোনালোকৰ যি আধাৰ কাৰ্ডৰ ফটো ইয়াত আপোনালোকে JPG PDF বা PNG ফৰ্মেটত আপলোড কৰিব পাৰে তাৰ পিছত আদাৰ্সত আপোনালোকৰ যি আইডি প্ৰুফ নম্বৰ ইয়াত আপোনালোকে আধাৰ কাৰ্ডৰ 12 ডিজিট নম্বৰ এন্টাৰ কৰিব ষ্টেট অফ ডমিসাইলত আপোনালোকে আসাম সিলেক্ট কৰিব সাপোৰ্টিং ডকুমেন্টত যদি আপোনালোকৰ PRC আছে তেন্তে ইয়াত আপোনালোকে PRC খন 4 MB ভিতৰত PDF PNG বা JPG ফৰ্মেটত আপলোড কৰিব পাৰে তাৰ পিছত আপোনালোকৰ ক্যাটাগৰী বা কাষ্টটো লিষ্টৰ পৰা সিলেক্ট কৰি লব আপোনালোকৰ যেটো এড্ৰেছ ইয়াত অটোমেটিকলি ফেচ হৈ আহিব সো আপোনালোকে এড্ৰেছটো যদি চেঞ্জ কৰিব বিচাৰে তেন্তে ইয়াত আপোনালোকে চেঞ্জ কৰিব পাৰে সিটিত আপোনালোকৰ যিখন হোম টাউন ডিস্ট্ৰিক্ট ইয়াত আপোনালোকে ভৰাই দিব পাৰে এড্ৰেছ লাইন 1ত যদি আপোনালোকে গাঁৱত থাকে তেন্তে আপোনালোকৰ গাঁৱৰ নামটো ভৰাব যদি আপোনালোকে টাউনত থাকে তেন্তে আপোনালোকৰ টাউন নামটো ভৰাই দিব এড্ৰেছ লাইন 2ত আপোনালোকৰ পোষ্ট অফিচ নেমটো ভৰাই দিব তাৰ পিছত ইয়াত আপোনালোকৰ ষ্টেট ডিস্ট্ৰিক্ট আৰু আপোনালোকৰ পিন কোড অটোমেটিকলি ফেচ হৈ আহিব ক্যান্ডিডেট সিগনেচাৰ ইমেজত আপোনালোকৰ সিগনেচাৰ ফটো ইয়াত আপোনালোকে JPG PDF বা PNG ফৰ্মেটত আপলোড কৰি দিব তাৰ পিছত আপোনালোকে এবাউট মি সেকশনটো ফিল আপ কৰিব লাগিব এবাউট মিত আপোনালোকৰ নিজৰ বিষয়ে আপোনালোকে এটা প্যাৰাগ্ৰাফ বা 5টা মান লাইন লিখি ইয়াত আপোনালোকে আপডেট বটনত ক্লিক কৰিব আপোনালোকৰ প্ৰফাইল সাকসেসফুলি আপডেট হৈ যাব আৰু আপোনালোকৰ 60% প্ৰফাইল কমপ্লিট হৈ যাব তাৰ পিছত আপোনালোকে বেংক ডিটেইলছৰ আপডেটত ক্লিক কৰিব সো ইয়াত আপোনালোকৰ বেংক ডিটেইলছ ভৰাব লাগিব IFSC কোডত আপোনালোকৰ যেটো বেংকৰ IFSC কোড ইয়াত আপোনালোকে ভৰাই দিব সাপোজ যদি আপোনালোকৰ ষ্টেট বেংক হয় তেন্তে আপোনালোকৰ ষ্টেট বেংকৰ IFSC কোডটো ইয়াত আপোনালোকে ভৰাব লাগিব সো IFSC কোড ভৰাৰ পিছত আপোনালোকে ফাইণ্ডত ক্লিক কৰিব আৰু আপোনালোকৰ যে বেংক নেম অটোমেটিকলি ফেচ হৈ আহিব একাউন্ট টাইপত আপোনালোকে সেভিংস বা কাৰেন্ট আপোনালোকৰ যেটো একাউন্ট টাইপ হয় সিলেক্ট কৰিব তাৰ পিছত আপোনালোকৰ যেটো একাউন্ট নম্বৰ ইয়াত আপোনালোকে ফিল আপ কৰি একাউন্ট নম্বৰ কনফাৰ্ম কৰিব ইজ দা এবভ এন্টাৰ্ড বেংক একাউন্ট নম্বৰ লিংক সেটেড উইথ আধাৰত যদি আপোনালোকৰ একাউন্টৰ লগত আধাৰ কাৰ্ড লিংক হৈ আছে তেন্তে আপোনালোকে ইয়েস কৰিব বা যদি আপোনালোকৰ আধাৰ কাৰ্ড আৰু একাউন্ট নম্বৰ লিংক হৈ আছে নে নাই যদি আপোনালোকে নেজানে তেন্তে ডোন্ট নোট ক্লিক কৰিব বা যদি আপোনালোকৰ আধাৰ কাৰ্ড একাউন্ট লিংক হৈ থকা নাই তেন্তে আপোনালোকে নো সিলেক্ট কৰি বক্সত ক্লিক কৰিব আৰু ভ্যালিডেট বেংক ডিটেইলছ এণ্ড গেট আধাৰ OTP ক্লিক কৰিব আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত যেটো মোবাইল নম্বৰ লিংক হৈ আছে তাতে এটা 6 ডিজিটৰ OTP আহিব ইয়াত OTP এন্টাৰ কৰি ভেৰিফাই OTP ক্লিক কৰিব আপোনালোকৰ OTP সাকসেসফুলি ভেৰিফাই হৈ যাব আৰু আপোনালোকে সাবমিট বটনত ক্লিক কৰিব সো আপোনালোকৰ বেংক ডিটেইলছৰ সাকসেসফুলি এড হৈ যাব তাৰ পিছত আপোনালোকে পেজটো ৰিফ্ৰেছ কৰিব তাৰ পিছত আপোনালোকে প্ৰফাইল ডিটেইলছৰ আপডেটত ক্লিক কৰিব আৰু আপোনালোকে পেজটো স্ক্ৰল কৰিব ইয়াত আপোনালোকে এডুকেশ্যন ডিটেইলছ এড কৰিব লাগিব সো এডুকেশ্যন ডিটেইলছত আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন সিলেক্ট কৰিব কোৱালিফিকেশ্যনত যদি আপোনালোকে ITI কৰিছে তেন্তে ITI সিলেক্ট কৰিব বা যদি আপোনালোকে 12 কৰিছে তেন্তে 12 সিলেক্ট কৰিব বা যদি আপোনালোকৰ গ্ৰেজুৱেট কৰা আছে তেন্তে আপোনালোকে গ্ৰেজুৱেশ্যন সিলেক্ট কৰিব পাৰে সো আপোনালোকৰ যেটো কোৱালিফিকেশ্যন ইয়াত আপোনালোকে সিলেক্ট কৰিব
সাপোজ যদি আপোনালোকে ITI কৰা আছে তেন্তে ITI সিলেক্ট কৰিব কেটেগৰী বা সেক্টৰত আপোনালোকে যদি SCBT হয় তেন্তে SCBT সিলেক্ট কৰিব লাগিব যদি NCBT হয় তেন্তে NCBT সিলেক্ট কৰিব লাগিব স্পেশালাইজেশনত আপোনালোকে যিটো ট্ৰেডত ITI কৰিছিলে আপোনালোকৰ ট্ৰেডটো লিষ্টৰ পৰা সিলেক্ট কৰিব লাগিব আৰু আপোনালোকৰ যি ইনষ্টিটিউট নেম ইয়াত আপোনালোকে ইনষ্টিটিউট বা কলেজৰ নেমটো ভৰাব লাগিব তাৰ পিছত আপোনালোকৰ এগ্ৰিগেট মাৰ্কছ টোটেল মাৰ্কছ আৰু আপোনালোকৰ পাৰ্চেন্টেজ ভৰাব লাগিব স্টাৰ্ট ডেটত আপোনালোকে যিটো ডেটত ITI স্টাৰ্ট কৰিছিলে ইয়াত আপোনালোকে ভৰাব এণ্ড ডেটত যিটো ডেটত আপোনালোকে ITI পাছ আউট হৈছে ক্যালেন্ডাৰ পৰা আপোনালোকে সিলেক্ট কৰিব লাগিব আৰু কোৱালিফিকেশ্যন ডকুমেণ্টত আপোনালোকৰ ITI পাছ সাৰ্টিফিকেট আৰু আপোনালোকৰ মাৰ্কশিট আপোনালোকে মাৰ্জ কৰি PDF ফৰ্মেট বা JPG PNG ফৰ্মেটত আপোনালোকে 4 MB ভিতৰত ইয়াত আপলোড কৰিব লাগিব গোটেই ডিটেইলছবোৰ ভৰাৰ পিছত আপোনালোকে আপডেট বটনত ক্লিক কৰিব আপোনালোকৰ এডুকেশ্যন ডিটেইলছ সাকসেসফুলি আপডেট হৈ যাব তাৰ পিছত আপোনালোকে পেজটো ৰিফ্ৰেছ কৰিব সো আপোনালোকৰ প্ৰফাইল 100% ক্লিয়াৰ হৈ যাব তাৰ পিছত আপোনালোকে এপ্ৰেন্টিসশিপ এপ্লাই কৰিবৰ কাৰণে আপোনালোকে ড্যাশবোৰ্ডৰ তলত মাই অপৰচুনিটিজ বুলি এটা অপচন পাব সো ইয়াতে ক্লিক কৰিব তাৰ পিছত আপোনালোকৰ এনেকৈ পেজটো খোল খাইব কাৰেন্টলি অনগোইং যিমান এপ্ৰেন্টিসশিপ আছে গোটেইবোৰ লোকেশনৰ সৈতে ইয়াত শো কৰিব সো অসমৰ এপ্লাই কৰিবৰ কাৰণে আপোনালোকে অল অপৰচুনিটি ক্লিক কৰি ইয়াত আপোনালোকে সাৰ্চ বাই লোকেশনত আসাম সিলেক্ট কৰিব আসাম সিলেক্ট কৰাৰ লগে লগে অসমত অনগোইং যিমান অপৰচুনিটিজ বা এপ্ৰেন্টিসশিপ হৈ আছে গোটেইবোৰ ইয়াত আপোনালোকৰ আহি যাব যেনেকৈ ইয়াত আপোনালোকৰ ফায়াৰ সেফটি টেকনিশিয়ান অইল এণ্ড গেছ পোষ্ট 17/10/2025 চন আৰু লোকেশন যোৰহাট আসাম যদি আপোনালোকে ফায়াৰ সেফটি টেকনিশিয়ান কৰি থৈছে তেন্তে ইয়াত আপোনালোকে এপ্লাই বটনত ক্লিক কৰি এপ্লাই কৰিব পাৰে ঠিক তেনেকৈ আপোনালোকৰ ৱেল্ডাৰ গেছ এণ্ড ইলেক্ট্ৰিকেল 17/10 লোকেশন আপোনালোকৰ যোৰহাট যদি আপোনালোকে ৱেল্ডাৰ মেকানিক ডিজেল বা আপোনালোকে ফিটাৰ ইলেক্ট্ৰিচিয়ান কৰি থৈছে তেন্তে আপোনালোকে ফিটাৰ ইলেক্ট্ৰিচিয়ান বা ৱেল্ডাৰ কাৰণে এপ্লাই কৰিব পাৰে সো আপোনালোকে নিজৰ ট্ৰেড সিলেক্ট কৰি এপ্লাই বটনত ক্লিক কৰিব তাৰ পিছত আপোনালোকৰ লোকেশন আহি যাব ইয়াত আপোনালোকে লোকেশন সিলেক্ট কৰি এপ্লাই বটনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যি এপ্ৰেন্টিসশিপ সাকসেসফুলি এপ্লাইড হৈ যাব সো ইয়াত আপোনালোকে ভিউ ডিটেইলছত ক্লিক কৰি আপোনালোকৰ যি এপ্ৰেন্টিসশিপৰ ডিটেইলছ আপোনালোকে ইয়াত চাই ল'ব পাৰে আপোনালোকৰ স্যালাৰি কিমান হ'ব আৰু আপোনালোকৰ ডিউৰেশ্যন কিমান সকলো ডিটেইলছ আপোনালোকে ইয়াতে চাই ল'ব পাৰিব এপ্লিকেশ্যনত ক্লিক কৰি আপোনালোকৰ যি এপ্ৰেন্টিসশিপৰ ষ্টেটাছ আপোনালোকৰ এপ্ৰুভ হ'ল নে পেণ্ডিং হৈ আছে সকলো ইয়াত আপোনালোকে চাব পাৰিব সো এনেকৈ আপোনালোকে 2025 বৰ্ষত মুকলি হোৱা 2663টা ONGC এপ্ৰেন্টিসশিপ পোষ্টৰ কাৰণে আপোনালোকে নিজৰ ট্ৰেডত নিজৰ মোবাইলৰ পৰাই অনলাইন এপ্লাই কৰিব পাৰিব আজিৰ ভিডিঅ'ত ইমানে আছিল যদি আপোনালোকে ভিডিঅ' চাই ভাল পালে তেন্তে ভিডিঅ'টো লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ